নমস্কাৰ বন্ধুসকল। অসম চৰকাৰৰ ব্যয় সংকোচন নীতি আৰু এক দীৰ্ঘম্যাদী পদক্ষেপ ইতিমধ্যে আৰম্ভ হৈছে। এই ক্ষেত্ৰত আমি ক'বলৈ যাওঁতে এটা কথা উল্লেখ কৰিব লাগিব যে নিযুক্তিৰ ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান সময়ত এক ব্যয় সংকোচন নীতি হয়তো চৰকাৰে গ্ৰহণ কৰিব। কাৰণ ইতিমধ্যে চৰকাৰীভাৱে বিভিন্ন পৰ্যালোচনা হৈ আছে, বিভিন্ন ষ্ট্ৰাকচাৰ বনি আছে যে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ স্কুল আৰু আপোনালোকে গম পাইছে যে 1700 স্কুল, হাইস্কুল 45খন, ইতিমধ্যে 3000 স্কুল বিবেচনাধীন হৈ আছে। অৰ্থাৎ শিক্ষা ক্ষেত্ৰ অৰ্থাৎ একেখন স্কুলতে ক্লাছ ক শ্ৰেণীৰ পৰা হাই ছেকেণ্ডেৰী পৰ্যায়লৈকে 3-4খন স্কুল মাৰ্জ কৰি একেখন কৰাৰ পৰিকল্পনা কৰি থকা হৈছে। অৰ্থাৎ যিখন স্কুল বন্ধ কৰি দিয়া হ'ব সেইখন স্কুলৰ পদসমূহ বিলুপ্তি হ'ব। অৰ্থাৎ সেই শিক্ষককেইজন এই স্কুলখনলৈ আনি পেলাই তাত আৰু নতুন পদ তাত সৃষ্টি নহয়। তাত যদি হেডমাষ্টাৰ টিচাৰ আছিলে সেই পদটো বিলুপ্ত হ'ব, এছিষ্টেণ্ট হেডমাষ্টাৰ পদ নামাকৰণ হ'ব আৰু ভৱিষ্যতে সেই স্কুলবিলাকলৈ হয়তো ফাণ্ড বেছি দিব নালাগে। গতিকে একেটা শিক্ষা ক্ষেত্ৰৰ ভিতৰত আনিব খুজিছে। গতিকে এই ক্ষেত্ৰত নতুনকৈ টেট, DLED বা BEd পঢ়ি থকা শিক্ষাৰ্থীসকলৰ বাবে চাকৰিৰ পদ মুকলি হোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰত্যাহ্বান আহি পৰিছে। ইতিমধ্যে চৰকাৰে যদিওবা কৈছে যে 50,000 নিযুক্তি দিয়া হৈছে আৰু নিযুক্তি হ'ব, কিন্তু শিক্ষা বিভাগত আৰু বিশেষ পদ আহি নপৰে আৰু 2022 চনত নতুন টেট নহয়। কাৰণ শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে বহুতো টেট পাছ কেণ্ডিডেট ইতিমধ্যে আছেই আৰু হয়তো 3-4 বছৰ পাছতহে এটা বৃহৎ নিযুক্তি হ'ব। কিন্তু এতিয়া কিন্তু ব্যয় সংকোচন নীতি গ্ৰহণ কৰা হৈছে, একত্ৰিকৰ নীতি গ্ৰহণ কৰা হৈছে। এতিয়া DLED পঢ়ি থকা বা BEd পঢ়ি থকা বা টেট পাছ কৰি থকাসকলৰ বাবে নিতান্ত পৰিমাণে গুৰুত্বপূৰ্ণ কথা। তেওঁলোকৰ ক্ষেত্ৰত এই ব্যয় সংকোচন নীতিৰ আধাৰত মই ফটোবিলাক দি আছোঁ, আপোনালোকক চাই লওক যে কেনেধৰণে স্কুল বন্ধ হৈছে, কেনেধৰণে ষ্ট্ৰাকচাৰ বনিবলৈ গৈ আছে। গতিকে তেওঁলোকে নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি হ'ব, কিন্তু পোষ্ট একেবাৰেই কম ওলাব। এটা কথা নিগেটিভলি নল'ব, কিন্তু এটা পজিটিভেই হ'বলৈ গৈ আছে। শিক্ষা ক্ষেত্ৰত অন্যান্য স্কুলবিলাক মাৰ্জ কৰি ঢেৰ সিঁচৰিত হৈ থকা স্কুলবিলাক বন্ধ কৰিব খুজিছে। চৰকাৰী স্কুলৰ ক্ষেত্ৰত যথেষ্ট নীতি নিৰ্দেশনা আহি পৰিছে। ইতিমধ্যে বহু সময়ত তেওঁলোকে শিক্ষক নিযুক্তি হোৱা নাছিল, যাৰ ফলত স্কুলবিলাকৰ পৰা অভিভাৱকে ছাত্ৰ ছাত্ৰীবিলাক প্ৰাইভেটলৈ লৈ গৈছিলে। কিন্তু এতিয়া আকৌ সেই উল্টা পদক্ষেপ হ'বলৈ গৈছে। স্কুল নথকাৰ কাৰণে আকৌ স্কুলত ছাত্ৰ ছাত্ৰী নথকাৰ কাৰণে সেই স্কুলবিলাক বন্ধ কৰিব লৈছে। যদি শিক্ষকেই নাথাকে স্কুলত, যদি শ্ৰেণী অনুপাতে শিক্ষকেই নাথাকে, তেতিয়াহ'লে কেনেধৰণে সেই শিক্ষা ব্যৱস্থা মানদণ্ড উন্নত হ'ব। এতিয়া কিন্তু মন্ত্ৰীয়ে কৈছে যে শ্ৰেণী অনুপাতে শিক্ষক হ'ব, কিন্তু কেতিয়া হ'ব? 3-4খন স্কুল মিলি, তাৰমানে 2-2-2 3খন স্কুল মিলি দিলে, যদি LP স্কুল মিলি দিয়ে এখন হৈ যায়, 6জন শিক্ষক আহি যাব, ক্লাছ অনুযায়ী শিক্ষক হৈ যাব। গতিকে এইটোৱে পদক্ষেপ। গতিকে নতুনকৈ টেট, DLED পঢ়ি থকা, নেট টেট পাছ কৰা বা টেট দিম বুলি ভাবি থকাসকলৰ কাৰণে এটা বেয়া খবৰ। মই ভাবিছোঁ যে নতুনকৈ টেট নহয় 2022ত, আৰু টেট DLED পঢ়ি থকা সকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে আশা কৰিছোঁ অনাগত দিনত এটা চৰকাৰী চাকৰি লাভৰ বাবে হয়তো বেলেগ বিভাগতো পৰীক্ষাবিলাক দিয়ক। নিশ্চয়কৈ চৰকাৰী শিক্ষা ব্যৱস্থাত আৰু অধিক পদ সৃষ্টি নহয়, কেৱল মাত্ৰ হাইস্কুলত ঠিক নহয়, হায়াৰ ছেকেণ্ডেৰী, যিবিলাক হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ অলপ প্ৰায় 1000 বা 1200 হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ নিযুক্তি হ'ব। আৰু ইয়াৰ বাহিৰে 2022ত শিক্ষকৰ কোনো পদ নাথাকে। প্ৰি প্ৰাইমেৰী ক্ষেত্ৰত অংগনবাদী কৰ্মীসকলক আপডেট কৰি দিব, তেওঁলোককো প্ৰাথমিক বিদ্যালয়ৰ লগত সংযুক্ত কৰি দিয়া হ'ব। গতিকে প্ৰাথমিক বিদ্যালয়ত শিক্ষক পদ আৰু নোহোৱাই হৈ পৰিব। আৰু ME স্কুলবিলাকত ইতিমধ্যে ME স্কুলত পদ দিবলৈ এপইণ্টমেণ্ট দিবলৈ পদ নাইকিয়া হৈ পৰিছে বুলি ইতিমধ্যে গম পোৱা গৈছে। কাৰণ ৰিপষ্টিঙৰ সময়ত পদ বিচাৰি বহুত প্ৰব্লেম হৈছিলে তেওঁলোকৰ। কাৰণ 2022 চনৰ আপ টু মাৰ্চ পৰ্যন্ত যিবিলাক ৰিটায়াৰমেণ্ট হ'ল, সেই পদসমূহ পূৰণ কৰা হ'ল। কিন্তু আমি ইতিমধ্যে গম পাইছোঁ যে সেই লেটেষ্ট পদসমূহ পূৰণ কৰা হ'ল। ইতিমধ্যে 2023 চনত ৰিটায়াৰমেণ্ট হ'বলগীয়া পদখিনি বিচাৰিছিলে, কিন্তু 2026-27তহে অসমৰ পুৰণা শিক্ষকসকল ৰিটায়াৰমেণ্ট হ'ব। এটা বেষ্ট শেষ হৈ যাব 26-27ত। গতিকে এই 26-27ৰ ফালেহে এটা নিযুক্তি হ'ব বুলি আশা কৰিব পাৰি। গতিকে এই সময়তে যিসকল নতুনকৈ চাকৰি প্ৰত্যাশী বা শিক্ষকতাৰ সেৱাত আগবঢ়াবলৈ গৈছে, তেওঁলোকৰ ক্ষেত্ৰত এটা বিয়োগাত্মক দিশেই বুলি ক'ব পাৰি। কাৰণ স্কুল বন্ধ হৈছে, পদ নোহোৱা হৈছে। গতিকে এইখিনি হৈছে আজিৰ ভিডিঅ'টো মন্তব্য। ইতিমধ্যে আপোনালোকে বিভিন্ন মিডিয়াত পাইছে যে কেনেকুৱা ধৰণে
নতুন শিক্ষানীতি আহিব। গতিকে এইখিনিকে কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।